ইলন মাস্কৰ কথা কৈছোঁ ইলন মাস্কে তেওঁ কৈছে যে কেনেকুৱা টাইম মেনেজমেণ্ট কৰে কিমান বিশাল বিশাল কোম্পানী তেওঁ ৰাতিপুৱা দেৰিকৈ উঠে 8টা বজাতে উঠে সোনকালে শুই উঠা মানুহে যে ছাকচেছফুল তেনেকুৱা নহয় দেৰিকৈ উঠা মানুহো ছাকচেছফুল এই কথাটো এনেকুৱা মানে ভুল ধাৰণা এটা মানুহৰ আছে যে সিদিনা অমন গোৱেল নামৰ এজন ল'ৰা 28 ইয়াৰ্ছ অমন গোৱেল আজিৰ তাৰিখত কোটিপতি ক্ৰ'ৰ্ছ মানে সি কৈছে যে মই 5 বজাত শুই নুঠোঁ মই দেৰিকৈ উঠোঁ আৰু যিবিলাক কথা আমাক পইচা ঘটিবলৈ কি কৰিব লাগে শিকোৱা হৈছিল সেইবিলাক মই কৰা নাই মই মানে ছাকচেছ হ'বলৈ হ'লে মানুহৰ জীৱনত কিবা এটা ইউ হেভ টু ডু ছামথিং ডিফাৰেণ্ট ফ্ৰম আদাৰ্ছ ইউনিক কিবা এটা তুমি কৰিব লাগিব কথাটোৱে অমন গোৱেলে কৈছে যে কিবা এটা নিজে সৃষ্টি কৰি ল'ব লাগিব আৰু সেইটো কি কৰিম সেইটো যদি কোনোবাই ডিফাইন কৰি ল'ব পাৰে যে মই এইটোৰ কাৰণে উপযুক্ত মানুহৰ চবতকৈ ডাঙৰ কথা মানুহ যে ফ্ৰাষ্ট্ৰেটেড হৈ থাকে মানুহ যে ডিপ্ৰেশ্যনত থাকে মানুহটো একচুৱেলি নিজক নাজানে তুমি যদি ইফ ইউ ৱান্ট টু বি এ ছাকচেছফুল পাৰ্চন তোমাৰ প্ৰথম কামটো হ'ব তুমি নিজৰ অন্তৰাত্মাক সোধা তুমি নিজৰ বিবেকক সোধা তুমি কিয় ফেইলিয়ৰ হৈ আছা তেতিয়া তুমি গম পাবা যে মানে তোমাৰ আচলতে প্ৰায়ৰিটি কোনটোত হ'ব লাগে তুমি আজি